লৰাবিলাকে খুধে যে মামা পুলিচৰ এপইন্টমেন্ট কেতিয়া হ'ব, দৌৰা কেতিয়া হ'ব। জুলাইত পুলিচৰ ইন্টাৰভিউ হ'ব, সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 আৰু আপোনালোকে জানিব যে চাকৰিৰ নামত এতিয়া অসমত কোনো দালালি নচলিব, কোনো টকা পইচাৰ ইলেকশন হৈ যোৱাৰ লগে লগে আমি লৰা ছোৱালী বিলাকৰ ইন্টাৰভিউ লোৱা আৰম্ভ কৰিছো আৰু সেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক। নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম আৰু এটা নতুন খবৰ লৈ আহিছোঁ। আৰু CM ছাৰে মানে ডিব্ৰুগড়ত গৈছিলে। ডিব্ৰুগড়ত যাওঁতে যি 35,000 চাকৰি এপ্লাই হৈছিলে তেওঁলোকৰ ছেপ্টেম্বৰ মাহত কামখিনি কৰি শেষ কৰি দিব। মানে যি অসম পুলিচৰ এডমিট বা ৰানিং CM ছাৰে ঘোষণা কৰিছে যে জুলাই মাহত দিম। হয়তো জুলাই মাহত অসম পুলিচৰ ফিজিকেল পাৰ্টি আৰু আগষ্ট ছেপ্টেম্বৰ মাহত যি গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'বলৈ গৈ আছে, সেয়েহে আৰু CM ছাৰে মানে ঘোষণা কৰিছে যি ছেপ্টেম্বৰ মাহত এটা ভাল খবৰ আহিব 30,000 ল'ৰা ছোৱালী। আৰু অসমত নতুনকৈ মানে ভেকেঞ্চি বৃদ্ধি হ'ব, যি 50,000 চাকৰি দিম বুলি কৈছে। তাত থাকিব বিশেষকৈ জাগিৰোডত যি শ্ৰেণী কৰ্মৰত তাত থাকিব। আৰু এতিয়া মানে নতুনকৈ ঘোষণা কৰিছে CM ছাৰে অসমত নতুনকৈ সৌৰ শক্তি। আজি আমি 25 মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ শক্তি প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰিছোঁ। এই প্ৰকল্পটো 108 একৰ মাটিত সামৰি ইয়াক স্থাপন কৰা হ'ব আৰু এই প্ৰকল্পটোৰ বাবে 116 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। APDSL আৰু সেইটো চাগে হয়তো অসমত আৰু নতুনকৈ কোম্পানী খুলিব যি কাৰেণ্টৰ মানে সৌৰ শক্তি, আৰু তাতো হয়তো বহুতখিনি ভেকেঞ্চি থাকিব পাৰে। আৰু লগতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি দিম বুলি কৈছে, লগতে চাব ইন্সপেক্টৰ। আৰু তোমালোকে সাজু হৈ থাকা। আৰু যিহেতু SLPIBত ৱেবছাইটটো বহুত ডাউন হৈ থাকে, বিশেষকৈ এই 3 দিনৰ আগতে যি SLPIB ছাইটটো বহুত ডাউন হৈ আছিলে, হয়তো তাত কিছুমান কাম চলি আছে আৰু তোমালোকক হয়তো হঠাতে এডমিট দি দিব। তোমালোকে খালি প্ৰেক্টিচ কৰি থাকা। আৰু এটা তোমালোকৰ ভাল খবৰ, যি SSC যোনসকলে অসমৰ ল'ৰা ছোৱালী SSC কম নম্বৰ পাই থৈছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ভেকেঞ্চি বহুতখিনি বৃদ্ধি কৰি দিলে। তোমালোকে নিশ্চয় জনা প্ৰায় 20,000 মান ভেকেঞ্চি বৃদ্ধি কৰি দিলে। আৰু তোমালোকে যদি কম নম্বৰ পাই থৈছা চিন্তা কৰিব নালাগে, প্ৰেক্টিচ কৰি থাকা। 5 কিলোমিটাৰ প্ৰেক্টিচ কৰা চবফালে হ'ব, কাৰণ SSC ফালে এতিয়া 5 কিলোমিটাৰ ৰানিং হ'ব, লগতে আছাম কামাণ্ডো 5 কিলোমিটাৰ ৰানিং, লগতে যি আছাম পুলিচ ABUB 3.2 কিলোমিটাৰ মানে 32 মিটাৰ ৰানিং কৰিব লাগিব। আৰু লগতে যিসকলে অগ্নিবীৰ নাম আহিছে তেওঁলোকেও 16 কিলোমিটাৰ মানে ৰানিং কৰিব লাগিব। সেইবাবে 5 কিলোমিটাৰ ৰানিং কৰা। ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ, এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছোঁ আৰু গোটেইবিলাক কাম আমি কৰিম, সেই দিশত আজি আমি আগবাঢ়িছোঁ। তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব।